যোৱা কেইমাহমানৰ পৰা অসমখনত এইবিলাক কি হৈ আছে তোমালোকে লক্ষ্য কৰিছানে? নাই মই অসমৰ উচ্ছেদ বা ঘাই কাজিয়াবিলাকৰ কথা কোৱা নাই। বাট যদি তোমালোকে লক্ষ্য কৰিছা, যদি তোমালোকে ছ'চিয়েল মিডিয়াৰ লগত অলপমান এক্টিভ হোৱা, তেনেহ'লে তোমালোকে এইটো কথা লক্ষ্য কৰিছা চাগে। মামাই ব্লগিং ষ্টাৰ্ট কৰিলে, তোমালোকে গম পোৱা? এতিয়ালৈকে বহুতে গম পাইছে চাগে, আৰু যিসকলে গম পোৱা নাই সিহঁতক কি ক'ম আৰু। ইতিমধ্যে অসম এটা বেলেগ দিশত আগুৱাই গৈ আছে। যদি তোমালোকে লক্ষ্য কৰা নাই তেনেহ'লে মই তোমালোকক ভালকৈ বুজাই দিছোঁ। চ' ৰিচেণ্টলি মামাই ব্লগিং ষ্টাৰ্ট কৰিলে। মামাই ব্লগিং তোমালোকে ভাবি চোৱা, মামা এজ এ পলিটিচিয়ান, মামা ইতিমধ্যে এজন পলিটিচিয়ান হৈ থকা নাই, মামা ইতিমধ্যে অসমৰ এজন চেলিব্ৰিটি হৈ পৰিছে। আৰু যেতিয়া চেলিব্ৰিটি এজনে পলিটিচিয়ান হয় তেতিয়া বহুত কিছুমান দায়িত্ব থাকে। চ' বহুতে বহুত কথা উঠাই। চ' মামাই কি কৰিলে, ব্লগিং ষ্টাৰ্ট কৰিলে। মামাই কি কৰি আছে, অসমখনত কি উন্নতি কৰিছে সেইবিলাকৰ বিষয়ে মামাই আনক ক'বৰ দৰকাৰ নাই। মামাই নিজে যাই কেনে কৈ আছে ৰাইজক যে কেমেৰাৰ সন্মুখত যে আমি এইবিলাক কৰি আছোঁ, আপোনালোকে এইবিলাকত আহক, এইবিলাক চাওক। চ' এইটো জাষ্ট মামাই এনে কৰা নাই, এইটো মামাই পাব্লিচিটিৰ কাৰণে কৰিছে, এইটো মামাই এডভাৰটাইজমেণ্টৰ কাৰণে কৰিছে, এইটো মামা মাইণ্ড গেম খেলি আছে। চ' যেতিয়া মামাই নিজৰ চৰকাৰে কি কৰি আছে পজিটিভ ছাইডটো দেখুৱাই আছে, মামা যিহেতু এতিয়া এজন পলিটিচিয়ানতকৈ বেছি চেলিব্ৰিটি হৈ পৰিছে। চ' মামাৰ কথা মানুহে মানিব, মামাৰ কথা মানুহে শুনিব। চ' যেতিয়া দেখিব মামাইতো এইবিলাকো কাম কৰি আছে, এইবিলাকতো আমি আগতে দেখাই নাছিলোঁ, এতিয়া মামা নিজে দেখিবই আছে। চ' এটা পজিটিভ ইম্পেক্ট পৰিব, হয়নে? আৰু যদি তোমালোকে লক্ষ্য কৰিছা, ৰিচেণ্টলি যোৱাকালি এটা গান ৰিলিজ হৈছে, হাও কিয়ে, শুনিছানে নাই? আবু 10 টাকা দিয়ে রাক্সা বা যা যদি মুখ লগত নিয়ে, আবু 10 টাকা দিয়ে রাক্সা বা যা যদি মুখ লগত নিয়ে। নিশ্চয় শুনিছা, আৰু যদিও শুনা নাই এবাৰ যাই কিনে শুনি ল'বা। XMX নামটো চাৰ্চ কৰিবা, ইউটিউবত আহি যাব। আৰু এইটো কাৰ গান জানা? এইটো হ'ল আমাৰ খগেনদাৰ। খগেনদা বুলি ক'লে যিয়ে খগেন গানটো লিখিছিল, যিয়ে খগেন গানটো বনাইছে। গান বুলি ক'লে ভুল হ'ব, ৰেপ চং। খগেন এটা এনেকুৱা ৰেপ চং আমাৰ অসমত মষ্ট পপুলাৰ আৰু মষ্ট কণ্ট্ৰভাৰ্চিয়েল ৰেপ চং। খগেন যেতিয়া ৰিলিজ হৈছিল তেতিয়া খগেনে যোৱা বছৰ যেতিয়া ৰিলিজ হৈছিল, খগেনে ফালি দিছে। আৰু খগেনে ফালাৰ পিছত খগেনত এনেকুৱা কথা কোৱা হৈছে, যাৰ ফলত বহুত মানুহে খগেন গানটো লৈ ৰেপ চংটো লৈ বহুতে মানুহে ডিছএগ্ৰী কৰিছিল, কণ্ট্ৰভাৰ্চি ষ্টাৰ্ট কৰিছিল। আৰু খগেন গানৰ ৰেপ চংটোৰ ওপৰত কেছো দিছিল। আৰু খগেন ৰেপ চংটোত আমাৰ ডিম্পুদাৰ নাম আছে। তোমালোকেতো সকলোৱে শুনিছা, মাৰ ডিম্পুদা, হয়নে নাই? চ' যেতিয়া ডিম্পুদাই এইটো শুনিছিল, এনে নৰ্মেলি চাব গ'লে বহুত কুল লাগে ন, এটা গানত যে আমাৰ ডিম্পুদাৰ নামটো আছে, ডিম্পুদাও নিজক ভাই মোৰো নামটো আছে ইয়াতে। চ' ডিম্পুদাই তেনেকুৱা কৰি খগেন দাৰ লগত কোলেবৰেট কৰিলে। দোস্ত মতিরি পলে গেছি বলু ভাই রেডি করা আরম্ভ করা। কলা কলা মারি গরু সর্বজংজ খগেন আর বাড়ি দাম সুর করি খাংজ নিরামিষ বরকা তোপ না তো দিল্লি খাংবা মাংস পয়সা লেবেল নেন পিছলি কিনি লন্দর দাম কো হাত ভরি পাইকে দি উরা মার বাইকে দি চুলি রাঙা ছাপরি গেঙর দাই দে আহি অসক নাই বিতু হুন যাবি মোর বাসাই দে দি ধরাত পল্লি বেটা ধরি ফেলে আইফ্লাই দি। হে দোস্ত মতিরি পলে গেছি বলু। হে দোস্ত আজিৰ দিনত সবচে যদি পপুলাৰ কিবা এটা গান ভাইৰেল হৈ আছে খগেন, আৰু সেই খগেন গানৰ ছিংগাৰ, ক্ৰিয়েটৰ, কম্পোজাৰ, ডাইৰেক্টৰ, প্ৰডিউচাৰ চব আমাৰ এয়া মৃদুল ভাই। হাই ভাল লাগিছে, আপোনালোকে ইমান মৰম দিছে, আশা কৰি যেন আগলৈ যেন এনেকৈ মৰম দিয়ে যায়। আৰু নেক্সট প্ৰজেক্ট এটা গান আহি আছে, হাও কিয়ে। এসপ্তাহৰ ভিতৰত এই গানটো আহিব, মোৰ ওপৰত গানটো মোৰ চেনেলত আহিব। আমি গানটো অলপ ভিডিঅ' কিবা এনেকৈ বনাম আৰু তো ফালি যাব। কোলেবৰেট কৰাতে কি হ'ল, ডিম্পুদাইতো ভালকৈ জালি চোৱা নাই যে ইয়াতে মানুহ নিগেটিভটো ওলাব। চ' তেতিয়া নিগেটিভটো ওলাই কিনে ডিম্পুদাও সেই কণ্ট্ৰভাৰ্চিটোত ফাঁচি গ'ল, হয়নে নাই? কণ্ট্ৰভাৰ্চিটোত ফাঁচাৰ পিছত এটা বস্তু লক্ষ্য কৰিবা তোমালোকে, এই যে আমাৰ খগেনদাৰ কিন্তু যি নহওক ডিম্পুদাৰ লগত অহাৰ পিছত এটা বেলেগ বুজ পালে। মই এইটো নকওঁ যে খগেনটো আণ্ডাৰৰেটেড আছিল, খগেন বহুত পপুলাৰ হৈছে। চ' বাট ডিম্পুদাৰ লগত অহাৰ লগে লগে এটা ট্ৰাষ্ট বিল্ড হ'ল। তাৰপিছতে খগেনে কৰিল কি, এটা মাইণ্ড গেম খেলিলে, সি পডকাষ্ট কৰিলে। পডকাষ্টত আহি কিনে সকলোবোৰ কথা ক'লে, এনেকুৱা। চ' এটা পজিটিভ ইম্পেক্ট পৰিলে ন অডিয়েঞ্চৰ তাতে খগেনৰ, হয়নে নাই? চ' অডিয়েঞ্চৰ ট্ৰাষ্ট বিল্ড কৰিলে। ঠিক সেইটো ট্ৰাষ্টে মামাই বিল্ড কৰি আছে এতিয়া ব্লগিং কৰি। অসম চৰকাৰে এইবিলাক কৰি আছে, এইবিলাক ভাল বস্তুবিলাক দেখুৱাই আছে, আৰু ভাল বস্তুৱে কৰি আছে, বহুত কৰিব লাগে, আগুৱাই যাব লাগে। চ' এইটো দুটা কথা। আৰু নেক্সট মই কৈ আছোঁ হাও কিয়ে। চ' ফাৰ্ষ্ট কথা, খগেনত ডিম্পুদাৰ নামটো হয়তো ৰেণ্ডমলি সেইটো মিলিছে, তাৰ কাৰণে দিছে, ভাল লাগিছে। বাট খগেনদাৰ মাথা কি খেলিছে দেখছা?
হাউ কি এই গানটো ৰিলিজ কৰিল মই শুনিলোঁ যোৱা মানে সেইদিনাখন জাষ্ট ৰিলিজ কৰিছে 3 ঘণ্টা আগত মই 3 ঘণ্টা পিছত মই পাইছোঁ 9 পইণ্ট কিমান বা ভিউ আছিল মই তেতিয়া চালোঁ তেতিয়া বিচনাত উঠি কেনে মই এটা ৰিল বনাই দিলোঁ হাও ভাই কি মজা লাগিছে বাট যদি তোমালোকে নটিচ নকৰিব পাৰা মই এটা কথা নটিচ কৰিছোঁ তাতে সি জানি বুজি এইবাৰ ডিম্পুদা নামটো লৈছে ডিম্পুদা নামটো লোৱাৰ কাৰণ কি জানা যেতিয়া ডিম্পুদা নাম ল'লে ডিম্পুদা আকৌ সিটোৰ ওপৰত ভিডিঅ' বনালে আকৌ ষ্টৰি মাৰিলে ইনষ্টাগ্ৰামত আৰু ডিম্পুদা অসমৰ আমাৰ ইতিমধ্যে টপ ইউটিউবাৰ টপ ক্ৰিয়েটৰ বুলি ক'লে আমাৰ অসমত ডিম্পুদা আছে আৰু ডিম্পুদা যোনটো বস্তু প্ৰমোটটো কৰা নাই এডভাৰটাইজমেণ্ট হৈ গৈছে এইটো ফ্ৰীলি হৈ গৈছে তোমালোকে ভাবিছা এবাৰ ফ্ৰীলি ইমান ডাঙৰ ক্ৰিয়েটৰ এটাই এডভাৰটাইজমেণ্ট কৰি দিলে প্ৰমোট কৰি দিলে চ' যিমান অডিয়েঞ্চ আছিল আৰু এতিয়া এক্সট্ৰা 30% হ'লে অডিয়েঞ্চ আহিছে সেইটো গানত ডিম্পুদাৰ পৰা চ' এইটো এটা নেক্সট লেভেলত বুষ্ট পালে গানটোৱে চ' তোমালোকে এইবিলাক মানে কণ্টেণ্ট ক্ৰিয়েশ্যনৰ চ' বহুতে যিসকলে নাজানা তেনেহ'লে মাথাৰ ওপৰত যাই আছে মই চ' এইটো ভিডিঅ'ৰ বনোৱাৰ উদ্দেশ্য এইটো যে মই বহুত কেইদিনমানৰ পৰা কৈ আছিলোঁ যে মোৰ আগৰ ভিডিঅ'টো কৈছোঁ তোমালোকে কণ্টেণ্ট ক্ৰিয়েশ্যন ষ্টাৰ্ট কৰা কাৰণ কণ্টেণ্ট ক্ৰিয়েশ্যন ষ্টাৰ্ট কৰিলে তোমালোকৰ বহুত কিবাকিনি লাভ হ'ব তোমালোকৰ কনভাৰ্চেশ্যন স্কিল বাঢ়িব বডি লেংগুৱেজ ইম্প্ৰুভ হ'ব তোমালোকৰ কনফিডেঞ্চ বাঢ়িব চ' বহুতে ইচ্ছাও কৰে যে মই কৰিম কিন্তু কি কৰিম আৰে কিবা এটাতো কৰা জাষ্ট ভিডিঅ' ৰেকৰ্ড কৰা নিজৰ বিষয়ে মই এইটো কথা কোৱাৰ কাৰণটো হ'ল কি এতিয়া আমাৰ অসমত বহুত নৱপ্ৰজন্মৰ বহুত ক্ৰিয়েটৰ উঠি আহিছে নতুন এতিয়া আমাৰ অসমত ষ্ট্ৰিমিং কালচাৰটো বুষ্ট কৰি আছে চ' এতিয়া ষ্ট্ৰিমিং কালচাৰটো নতুনকৈ ষ্টাৰ্ট হৈছে যদিও আগতে আছিল মই গম নাপাওঁ বাট এতিয়া কিন্তু ফালি আছে এতিয়া আমাৰ যদি মই ক'ব যাওঁ ষ্ট্ৰিমিং কালচাৰত টপত আছে আমাৰ বন্ধু ষ্ট্ৰীম ধিমান ষ্ট্ৰীম আৰু দুটামান আছে সিহঁতৰ মই ইমান এটা মই নাচাওঁ মাজে মাজে চালে ইমান টাইম চোৱা নহয় মই জাষ্ট চাই কিনে লাইকটো দি কিনে পলাওঁ কাৰণ ইমান সময় নাই ন সকলোৰে যে ষ্ট্ৰীম চাই থাকিম আৰু আমাৰ অসমত যদি ভাবি চোৱা ক্ৰিয়েটৰ চ' তোমালোকে ভাবি চোৱা মামাই কিয় ক্ৰিয়েটিং ষ্টাৰ্ট কৰিলে মামাটো এজন পলিটিচিয়ান তেওঁ ইমান কি কৰিছে চ' ভাবি চাব লাগে ন আমাৰ অসমত বহুত জাগাত বহুত ক্ৰিয়েটৰ পষ্ট খালী আছে চ' তোমালোকে যদি ট্ৰাই কৰা এইবিলাকত আৰামছে ইজিলি অলপমান কষ্ট কৰিলে তোমালোকে উঠি যাব পাৰা এতিয়া ব্লগিঙত আমাৰ বহুত আছে ব্লগিঙত বহুত মানুহ আছে মই নাথাকা নকওঁ বহুত ভাল আছে বাট ডিম্পুদা লেভেলত কোনোবা যাব পাৰিছে নেকি নাই যাৰ কাৰণে ডিম্পুদাৰ কম্পিটিশ্যন নাই ডিম্পুদা অকলশৰীয়া হৈ আছে চ' এনেকুৱা কৰা কোনোবাই ডিম্পুদাৰ নিচিনা ষ্টাৰ্ট কৰা নাই ডিম্পুদাৰ কম্পিটিশ্যনত যোৱা ডিম্পুদাৰ লেভেলত যোৱা সেইটো লেভেলত গ'লেহে সি আৰু অলপমান কি কৰিব আমাৰ গেমিঙৰ ক্ষেত্ৰত ক'লে আমাৰ গেমিঙত অসমত নাইয়ে তেনেকুৱা আছাম বছ অফিচিয়েল নামৰ এজন আছে সি ফ্ৰী ফায়াৰ কি কৰে পাবজিৰ এজন আছে সিও ফেচ নেদেখায় মই দেখিছিলোঁ সিও মাজতে গায়ব হৈ যায় আহে যায় ফ্ৰী ফায়াৰ আৰু কেইটামান দেখিছিলোঁ সিহঁতৰ ভালে এটা দেখিলোঁ এ ক্লাছ অফ ফেভাৰ এতিয়া নহয় বহুত আগতে দেখিছিলোঁ সিও ভিডিঅ' দিয়া বন্ধ কৰি দিছে তেনেকুৱা বহুত আমাৰ অসমত আছে যিবিলাক কেটাগৰী তোমালোকে ভিডিঅ' বনাই কিনে নিজকে ইম্প্ৰুভ কৰিব পাৰা বহুত আৰ্নিং কৰিব পাৰা ফেম পাব পাৰা অসমত আমাৰ ছাপৰ্ট বহুতে কৰে অডিয়েঞ্চ কম হ'লে কি হ'ব ছাপৰ্ট কৰে চ' বাট তোমালোকে ট্ৰাই কৰি চোৱা নাই চ' মই এইটোৱে কৈ আছোঁ আমাৰ অসমখন এটা নতুন দিশত আগবাঢ়ি গৈ আছে আমাৰ অসমখন আগবঢ়া কথাটো হ'ল কণ্টেণ্ট ক্ৰিয়েশ্যনৰ জৰিয়তে বহুত আগবাঢ়ি গৈ আছে চ' তোমালোকে এইটোতো অনুভৱ কৰিবই পাইছা মামাই নিজে কণ্টেণ্ট ক্ৰিয়েট কৰি আছে নিজে ব্লগিং কৰি আছে চ' অসমখন কিমান আগুৱাই যাব আৰু এটা টাইমত মামাই হয়তো কণ্টেণ্ট ক্ৰিয়েটৰকো ছাপৰ্ট কৰিব নেক্সট টাইমটো অসম মামাৰে চৰকাৰ আহিব এইটো জানো চ' মামা এইটোৰ ওপৰতো অলপমান কি কৰিব কাৰণ মামা সকলোবোৰ এডভান্সলি সকলোবোৰ কথা ভাবেই এডভান্স মামা মাইণ্ডটো বেলেগ মামাৰ মাইণ্ডটোৰ লগত আমাৰ মাইণ্ড টক্কৰ দিব নোৱাৰিব মামাই সকলো কথা ভাবে চ' কণ্টেণ্ট ক্ৰিয়েটৰৰ কথা ভাবিব চ' এইটোৱে সময় সকলোৱে উঠি আছে নতুন ক্ৰিয়েটৰ উঠি আছে নতুন ফিল্ডত বন্ধু ষ্ট্ৰীমত হিমান ষ্ট্ৰীমত ইহঁতে এইটো কণ্টেণ্ট ষ্ট্ৰীমিং কালচাৰত গ'ল চ' খগেন আমাৰ assamese সি ৰেপিঙত কি আমাৰ ৰেপিং লেজেণ্ডটো আছে কুলদীপ দা আৰু ব্লগিং লেজেণ্ড ডিম্পু দা চ' ৰেপিঙত আমাৰ খগেন দা সোমাই গ'ল চ' তেনেকৈ আৰু সোমাই যাওক আৰু বিকাশ চেত্ৰীহঁতটো আছে সিহঁতৰ কম্পিটিশ্যনত আহা চ' মামাই ব্লগিং ষ্টাৰ্ট কৰিলে চ' ইতিমধ্যে আৰু এজন ল'ৰা আছিল মই মোৰকৈতো বয়সত ডাঙৰে দাদাই হ'ব সি গেমিঙৰ ক্ষেত্ৰত গেমিং ষ্ট্ৰীম ষ্টাৰ্ট কৰিছে জাষ্ট সিও আগুৱাই আছে চ' এইখিনি সকলোৱে একেলগে আগবাঢ়ি যোৱা মই এইটোৱে ক'ব খুজিম আৰু মোকো লগত লৈ যোৱা ময়ো তোমালোকক লগত লৈ যাম সকলোৱে একেলগে উঠি যাব লাগে চ' এইটোৱে কথা যদি তোমালোকে কণ্টেণ্ট ক্ৰিয়েশ্যন কৰা ষ্টাৰ্ট কৰিম বুলি ভাবি আছা চ' মই যাই কিনে ইয়াৰ আগৰ ভিডিঅ'টো চাই লোৱা মই বহুত কথা কৈছোঁ
আৰু যদি তোমালোকে ষ্টাৰ্ট কৰা তেনেহ'লে মই এইটো ভিডিঅ' মানে এইটো চেনেলতে নেক্সট ভিডিঅ' বনাম মই ইউটিউব চেনেল কেনেকৈ খুলিব লাগে তোমালোকে মোৰ বহুত এক্সপিৰিয়েঞ্চ আছে চ' ভিডিঅ'বিলাক চালে গম পাবা মই এইটো ভিডিঅ' আগৰ ভিডিঅ'কেইটাত কৈছোঁ থাম্বনেল কিন্তু একাৰ মই কিনো এডিট কৰা নাই জাষ্ট আহি কিনে বকি দিছোঁ চ' যদি ইচ্ছা আছে এতিয়াও সময় মামাও ব্লগিং ষ্টাৰ্ট কৰিলে খগেনো খালী আছে ডিম্পুদাৰ লগত কলেবৰেট কৰি আছে অকল চাই থাকিলে নহ'ব আগুৱাই যাব লাগিব চ' আশা কৰিছোঁ তোমালোকে এতিয়ালৈকে ভিডিঅ'টো চাই আছা এণ্ড ভিডিঅ'টোক লাইক কৰিছা চেনেলটোক ছাবস্ক্ৰাইব কৰিছা নিজৰ মনৰ কথাখিনি কমেণ্টত লিখিছা এণ্ড যদি ক্ৰিয়েটৰ হোৱাৰ ইচ্ছা আছে বা নিজকে ইমপ্ৰুভ কৰা বা আমাৰ অসমখন আগুৱাই যোৱাটো চোৱাৰ ইচ্ছা আছে তেনেহ'লে জড়িত হৈ থাকিবা ছাবস্ক্ৰাইব কৰিবা যদি কৰিছা তেনেহ'লে লগ পাম আকৌ কেতিয়াবা নতুন ভিডিঅ'লৈ বাই